নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম কণী আৰু আলুৰ দম। ইয়াৰ বাবে মই 2টা কণী আৰু সৰু সৰু কেইটামান আলু বইল কৰি লৈছোঁ। যিহেতু মই 2জন মানুহৰ কাৰণে বনাম, সেইকাৰণে 2টা কণী লৈছোঁ। আৰু ইয়াতে মই গৰম কেৰাহীখনত তেল অকণমান গৰম হ'বলৈ দিলোঁ। তাৰ পিছত কণী 2টা এনেদৰে অলপমান ভাজি ল'ম। নিমখ হালধি একো দিয়া নাই, জাষ্ট ভাজি লৈছোঁ। এনেদৰে কণী 2টা ভাজি ল'লোঁ। আৰু তাৰ পিছত বইল কৰি লোৱা আলুখিনিও মই এনেদৰে তেলত অকণমান সময় ভাজি ল'ম। এনেদৰে অকণমান সময় ভজাৰ পিছত মই ইয়াতে সোৱাদ অনুযায়ী নিমখ অকণমান দি ল'লোঁ আৰু অকণমান হালধি গুড়িও দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে ভাজি উঠিল আৰু এইখিনি এতিয়া মই নমাই থৈ দিলোঁ। এনেদৰে ভাজি লোৱা আলুখিনি মই নমাই থৈ দিলোঁ। এতিয়া কণী আলুৰ দম বনাবলৈ আমি মছলা ব্যৱহাৰ কৰিছোঁ। আদা, নহৰু আৰু জলকীয়া 2টা আৰু ডাঙৰকৈ কাটি লোৱা পিঁয়াজ এটা। তাৰপিছত কুটি লোৱা পিঁয়াজখিনি এনেদৰে তেলত দি ল'লোঁ আৰু আদা, নহৰু পেষ্টখিনিও ইয়াতে দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ভাজি ল'ম। এনেদৰে পিঁয়াজ আৰু মছলাখিনি ভালদৰে ভাজি ল'লোঁ। মছলাখিনি যাতে ভালদৰে সিজি যায়, সেইকাৰণে ইয়াতে মই অকণমান পানী দি ল'লোঁ আৰু অকণমান হালধি গুড়ি দি ল'লোঁ। তাৰপিছত ইয়াতে টমেটো কেটচাপ অলপমান দি ল'লোঁ। মোৰ লগত যিহেতু বিলাহী নাছিল, সেইকাৰণে মই টমেটো কেটচাপ দিলোঁ। আপোনালোকে বিলাহী পিচি পিনেও দি দিব পাৰে। তাৰপিছত ইয়াতে মছলাখিনিৰ যেতিয়া পানী শুহি গ'ল আৰু মই অকণমান পানী দি ল'লোঁ আৰু এইখিনি ভালদৰে উতলিবলৈ দিলোঁ। তাৰপিছত ইয়াতে মই ভাজি লোৱা কণী আৰু আলুখিনি দি ল'লোঁ আৰু এনেদৰে মই এইখিনি 5 মিনিটমান সময় ঢাকনিখন মাৰি উতলিবলৈ দিলোঁ। আৰু এনেদৰে 5 মিনিট উতলোৱাৰ পিছত আমাৰ এই কণী আৰু আলুৰ দম বনোৱা হৈ গ'ল। আৰু এতিয়া ইয়াক আমি গৰম ভাতৰ লগত পৰিৱেশন কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিল। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ কেমেৰা কোৱালিটিও ভাল নহয়, যিহেতু খৰিত বনাইছোঁ, অলপমান ভিডিঅ'টো ভাল হোৱা নাই। গতিকে আপোনালোকে জনাব আৰু কেনেকুৱা হৈছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।